এয়া হৈছে কাকাৰ মই অদিতি আৰু মই আপোনালোকক মোৰ ইউটিউব চেনেল অদিতি কাকতিলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি বজাৰত পালোঁ এটা বিখ্যাত বস্তু, সেইটো হৈছে কেঁকুৰা। আগতে খাইছোঁ আমি, কিন্তু বহুত দিন খোৱা নাছিলোঁ আৰু আজি হঠাৎ বজাৰতে পাই লৈ আহিলোঁ। আহি পেলাই এতিয়া দেউতাই বনাই আছে, গতিকে আপোনালোকে চাওঁ অলপ কেনেকৈ দেউতাইনো বনায়। কাঁকৰা বুলি কয় যিটো কেঁকুৰা, আমি আজি আহি থাকোঁতে ৰাস্তাত পালোঁ কাৰণে লৈ আহিলোঁ। এইখিনি পূৰা হৈয়ে গ'ল, মই ভিডিঅ'খিনি ল'ব নহ'ল আৰু এইখিনি এতিয়া ধুনীয়াকৈ পূৰা হৈ গৈছে। আৰু এতিয়া দেউতাই ইয়াত আদা নহৰু জলকীয়া আৰু ইয়াত পিঁয়াজ এই বটি এইখিনি পিটিকিব আৰু তাৰপিছত এইখিনি আমাৰ পেটলৈ যাব, গতিকে সেইখিনি দেখাম আমি। Kita tengok dulu macam-macam. Susah lembab kita bilang. আমার কমেন্টস আমার এই ইউটিউব চ্যানেলত চাইছে আৰু আমাৰ মায়ে ইফালে এই চিলাই কৰি আছে আৰু মোবাইলত চাই আছে চিৰিয়েল। আৰু ইফালে আমাৰ দেউতাই এতিয়া হ'ব আৰু হ'লেই এইখিনি তেতিয়া নিমখ আৰু তেল দি লৈছোঁ আৰু এইখিনি এতিয়া ভালকৈ ইয়াত মিক্স কৰি ল'ম আৰু এখন হাতে ডান্স কৰি নাই ক'বলৈ। টেষ্টি হৈছে মানে চাওক নামন্দি হোৱাৰ আগে আগে শেষ হ'ব দে। দে জলদি খাওক, সেনেকৈ নহয় সোমাই দিয়া মুখত, সোমাই দিয়া। কি অলপ অলপকৈ খাই আছা, গোটেইখিনি খোৱা আকৌ। জলদি খোৱা। কেনেকুৱা লাগিছে খাই? কেঁকোৰাটো অত্যন্ত টেষ্টি। যিসকলে খাই পাইছে তেওঁলোকে কেঁকোৰা টপিনাত লাত মাৰি থাকিলেও নুঠে। গতিকে কেঁকোৰা খাওক, কেঁকোৰা অতি টেষ্টি বস্তু। কেঁকোৰাত ভেজাল নাথাকে, পথাৰত থাকে, লৈ আহে, কেৱল ভাল পানীৰ পৰা আনিলে ভাল। গতিকে আমি আজি 6টা 10 টকাত কিনিছোঁ, কিন্তু এটা আফচোচ 10টা পাইছিলোঁ 10 টকাত, নাখাওঁ বুলি ভাবি গুচি আহিলোঁ। গাড়ীত বহি উঠি আকৌ ভাবিলোঁ নাই খাব লাগে, গৈ দেখোঁ কেঁকোৰা নাই, শেষ হৈ গ'ল। বেলেগ এটা আৰু দোকান পালোঁ, তাতে 6টাতকৈ এটাও বেছি নিদিয়ে, কৈছে 5টাকৈ দিওঁ আমি, তথাপিও আৰু 6টা দিছোঁ। সেইবুলি 6টাই লৈ আহিলোঁ, 4টা লছ। আৰু সেই 6টা আজি আনি কিবা কৰি পুৰি খাই এতিয়া অতি টেষ্টি।
বিউটিফুল। ইয়াতে কি কি বস্তু দিছোঁ গম পাইছে? অতি টেষ্টি বস্তু, অতি টেষ্টি বস্তু, অতি টেষ্টি বস্তু, অতি টেষ্টি বস্তু। গতিকে উপভোগ কৰক যদি আপোনাৰ ঘিণ নালাগে। গতিকে চাগে এইটো ধৰ্মটো নপৰে একো, চব ধৰ্মৰ মানুহে খাব পাৰে। গতিকে এইটো এটা অসমীয়া ৰেচিপি, কাৰণ অসমীয়া জনগোষ্ঠীয় লোকসকলে এইটো খুব ধুনীয়াকৈ খায়। গতিকে ময়ো খাওঁ, ভাল পাওঁ। থেংক ইউ। আৰু আমি আজি কেকৰাটো খালোৱেই, তাৰে আগত এদিন পলু খাইছিলোঁ। আৰু মোৰ বহুত ইচ্ছা আছে শামুক খাব, কিন্তু মানে বিচাৰি পোৱা নাই। আৰু আজি আমি বজাৰত পাইছিলোঁ নেকি ন? আজি বজাৰত পাইছিলোঁ, কিন্তু আমি ৰান্ধিবও নাজানো কেনেকৈ খায়। তাৰ উপৰিও মায়ে ঘৰত কৈছে যে যদি পলু মানে শামুক নিয়া মই ইয়াতে গাড়ীৰ পৰা নামি দিওঁ, নুঠো সেনেকৈ ক'লে। তো এতিয়া মাকটো এৰি থৈ আহিব নোৱাৰি দিয়কচোন। চ' একলৌটি মাহে মাৰ কাষত হাঁহি আছে। তো আপোনালোকৰ কোনোবাৰ ঘৰত যদি আছে মোক ক'ব আৰু মাতিব শামুক খাব। কোনে কোনে খাই পাইছে কমেণ্টছত ক'ব মোক, কোনে কোনে খাই পাইছে আৰু কেনেকুৱা টেষ্ট। মোৰতো বহুত খাব ইচ্ছা আছে। মানে কি মই ট্ৰেডিশ্যনেল খাই বহুত বেছি ভাল পাওঁ। আই এম ফুডি। চ' হয়, ভণ্টি ফুডি নহয়, তাই সেই কেকুৰা সেই বাচি বাচি পিঁয়াজ কেপিছে খাই আছে। চ' আপোনালোকে কোনোবাই যদি ভাবে মানে বনাই তেতিয়া মোক মাতিব, মই যামেই। অ'কে। চ' আৰু সেনেকুৱা যদি ট্ৰেডিশ্যনেল বস্তু পাই থাকে তেনেহ'লে মোক কমেণ্টছত ক'বচোন কি কি খাব পাৰি, সেনেকুৱা টাইপ অলপ বেলেগ টাইপ। চ' অ'কে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰিলে। আৰু বহুতৰে লগ গৈছে মই গম পাইছোঁ, এয়া খুদ গিলি আছে আপোনালোকে, হয়নে নহয়? চ' যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোৰ প্ৰথম দৰ্শক যদি আপুনি, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো মানে প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ আপডেটছে আপোনালোকে পোনপ্ৰথমে পায়। আৰু এইটো ক'বলৈ নাপাহৰিব যে আপোনালোকে কেকুৰা খাই পাইছে নে নাই আৰু কেনেকুৱা টেষ্টটো পাইছে। আৰু লগতে মই কৈছোঁৱে আই এম ভেৰি ফুডি হয়, তো মই বেলেগ বেলেগ খাই ভাল পাওঁ। আমাৰ মা আৰু ভণ্টিত বাহিৰে মই আৰু দেউতাই খাই বহুত বেছি ভাল পাওঁ। তো বেলেগ বেলেগ, তো আপোনালোকে বেলেগ বেলেগ ৰেচিপি হ'লে মোক কমেণ্টছত লিখি দিবচোন যে এইটো এনেকৈ এনেকৈ বনাই এনেকৈ খাব পাৰি। তো মই বহুত বেছি ভাল পাম আপোনালোকক, এটা এটা হাৰ্ট দি দিম মই। আৰু যদি হয় তেনেহ'লে মোক খাবলৈ মাতিব। কেনেকুৱা মোক খকুৱা টাইপ লাগিছে ন, কি হ'ব। চ' আকৌ আহিম এটি নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই, জয় আই অসম।